हेलो बंधुসকল स्वागतम জানাইছোঁ R.J.Kakoti ব্লগলৈ আৰু আজি মই আহিছোঁ সুপাৰ মাৰ্কেট গিফ্ট কাৰণে ৰাখী বন্ধনৰ চবখনৰ নাম মই দেখাই BG কৰ্নাৰ্ছ মই দাদাজনৰ ওচৰলৈ লৈ গৈছোঁ ভैया हेलो আচ্ছা তেতিয়াহ'লে দাদা গিফ্টৰ ইয়াত সকলো ধৰণৰ বস্তু পোৱা যাব নহয় তো সব কিটা পাই যাব অ'কে যেনে হোম ডেকৰৰ আইটেম ক্ৰিষ্টেল আইটেম হ'ল ইয়াৰ গণেশ গড ফিগাৰ যিমান আছে সেইকেইটা পাই যাব ফেঞ্চুইৰ লাগিলে সেইফালে ফেঞ্চুইৰ আছে লাফিং বুদ্ধা চাব পাৰে আপুনি মই ইয়াত প্ৰথম আহিছোঁ কিন্তু ইয়াত আপোনালোকে আহিব পাৰে ইয়াত মই আহি পেলাই যোনটো দেখিছোঁ ইয়াত মানে ক্ৰিষ্টেল আইটেমছ আছে সেইকেইটা গিফ্টৰ পৰা আৰম্ভ কৰি মানে ঘৰত সজোৱা বস্তু যি আছে চব পাব আপোনালোকে আৰু মানে বহুত ধুনীয়া ধুনীয়া বস্তু আছে ইয়াত আপোনালোকে আহিব পাৰে তিনিচুকীয়াত আপোনালোকক দেখাই দিছোঁ গোটেইখিনি কিমান দিন হৈ গ'ল আপোনাৰ দোকানটো 22 ইয়াৰ্ছ হৈ গ'ল 22 years আগত দেউতা বহিছিলে দেউতা মা আচ্ছা এতিয়া আমি ডাঙৰ হৈ গ'লো এতিয়া আমি বহি আছোঁ অ'কে চ' দাদাক লগ পাই বহুত ভাল লাগিলে আজি আৰু সেইকেইটা ফাউণ্টেইন বেম্বো প্লাণ্ট সেইকেইটা চাব পাৰে লেম্প পাই যাব পেইণ্টিংছ আছে ডাঙৰ আছে যিমান ডাঙৰ লাগে পেইণ্টিংছ অ'কে পেইণ্টিং অৰিজিনেল আৰ্ট আছে আমাৰ ওচৰত সেইকেইটা হ'ল পেইণ্টিংছ সব ধৰণৰ সাইজ আপুনি পাই যাব এইকেইটা অৰিজিনেল আৰ্ট অৰিজিনেল কেনভাছ পেইণ্টিং সব বেলেগ বেলেগ ধৰণৰ আপুনি পাই যাব এইকেইটা আছে তাৰপিছত মেটেল আৰ্ট আপুনি পাই যাব বাহিৰ ফালে পৰা চাব পাৰে আপুনি সেইকেইটা ফ্লাৱাৰ্ছ আছে ইয়াত এনেকৈ সেইটো এণ্ট্ৰেঞ্চ বেক চাইড এণ্ট্ৰেঞ্চ হ'ল হেংগিং ফ্লাৱাৰ্ছ আছে মই কৈছোঁ আপোনালোকে এবাৰ আহক মই ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াত আৰু আহি পেলাই যোনটো দেখিলোঁ মই দোকানখনে চাই আছোঁ ইমান ভাল লাগিছে আৰু গিফ্টবোৰ আপোনালোকৰ মানে চকুত লাগিবলগীয়া এনেকুৱা ধৰণৰ গিফ্ট আছে তাৰপিছত মূৰ্তি আছে ইয়াত গণেশৰ আছে হনুমানৰ আছে আৰু ফ্লাৱাৰ্ছ আছে মানে খবৰ মোৰ মানে কোনো ভাষা নাই আৰু ভগৱানৰ মূৰ্তি আপোনাক যি চাইজ লাগে সেইকেইটা চাইজ আপুনি পাই যাব 3 ফুট 4 ফুট যিমান ডাঙৰ ঘৰত সজোৱাৰ কাৰণেও আছে নহয় জানো চব ঘৰ সজোৱা বস্তুৱে গিফ্ট দিয়া ঘৰ সজোৱা আৰু গণেশৰ মূৰ্তিটো আপোনালোকে চাব পাৰে এয়া মই ৰাখী বন্ধনৰ কাৰণে গিফ্ট লৈছিলোঁ দাদা আপোনাৰ মেইন পূৰা ডিটেইলছ মানে এড্ৰেছটো আপুনি এবাৰ কৈ দিয়ক আমাৰ এড্ৰেছ আছে GNB ৰোড ছুপাৰ মাৰ্কেট ফাৰ্ষ্ট ফ্ল'ৰ ফাৰ্ষ্ট শ্বপ BG কৰ্ণাৰ আছে দোকানৰ নাম কেতিয়াবা আহিলে আপুনি আহিব পাৰে ভিজিট কৰিব পাৰে আৰু ফোন নম্বৰটো দি দিব আপোনাৰ 9401534393 অনলাইন আমি অনলাইন কৰোঁ অনলাইন কিবা বস্তু লাগিলে আপুনি ফোন কৰি পিনে আমি আপোনাক ফটো পঠাই দিম ওকে সিলেক্ট কৰি পিনে আমাৰ ডেলিভাৰী বয় আছে আচ্ছা ডেলিভাৰী দিয়ে ন ডেলিভাৰী দিওঁ হোম ডেলিভাৰী আছে ডেলিভাৰী চাৰ্জেছ হেৰি লাগিব পাৰে উইদিন তিনিচুকীয়াৰ
হয় হয় তো ফ্ৰী আছে, কিন্তু বাহিৰত তিনিচুকীয়া গ'লেতো এইটো লাগিবই অলপ। অ'কে, আজিকালি অনলাইন শ্বপিঙতো এইটোতো লাগিয়ে যায় বাৰু। হয় হয় হয়। গতিকে আপোনালোকে যদি ঘৰত বহিও চাবলৈ বিচাৰে কিবা, হোৱাটছআপৰ নাম্বাৰটো আপোনালোকক মই দি দিম তলত, তাত আপোনালোকে হোৱাটছআপ কৰিব আৰু দাদা আপোনাক দেখুৱাই দিব আৰু হোম ডেলিভাৰী আপোনাক দিব পাৰিব। আহক এবাৰ, মই কৈছোঁ নহয় আপোনালোকক, মই আৰু এবাৰ দেখাই দিছোঁ। মেটেলৰ হয়, আচ্ছা, মেটেৰিয়েলৰ হয়, এম্বছ কৰা অ'কে, এনেকুৱা পাই যাব। পিতলৰ আইটেম আছে, ফটো ফ্ৰেম পাই যাব ভিতৰত। আপুনি ভিতৰত গৈ পিনে এবাৰ চাব পাৰে। বুদ্ধা কালেকশ্যন আছে, আৰু বস্তু মানে আমাৰ সদায় চেঞ্জ হৈ থাকে। আচ্ছা, এই মূৰ্তিকেইটা চাওক আপোনালোকে, কিমান ধুনীয়া লাগিছে। ফটো ফ্ৰেম, পেইণ্টিং আছে কিছুমান ইয়াত। থ্ৰী পিচ ছেট, বেলেগ বেলেগ ধৰণৰ বেম্বো আৰ্ট, আমাৰ অসমৰ বেম্বো আৰ্ট আছে, বাঁহ। আচ্ছা, অসমৰ এয়া বেম্বো আৰ্ট, যিটো বাঁহেদি বনাইছে, হেণ্ডক্ৰাফটেড পুৰা হয়। ন? অ'কে, গতিকে এবাৰ আহক, আপোনালোকে ভিজিট কৰক। মই কৈছোঁ আপোনালোকৰ গিফ্টৰ কাৰণে একদম বহুত এখন বেষ্ট বি কৰ্ণাৰ, বি জি কৰ্ণাৰ। আপোনালোকে আহক আৰু আপোনাৰ মনৰ পচন্দ আপোনাৰ বস্তুটো আপোনালোকে ইয়াৰ পৰা লৈ যাওক, আৰু মই কৈছোঁ আপোনালোকৰ পচন্দ হ'ব, এইটো পুৰা গেৰাণ্টি। কাৰণ ইয়াত মই নিজে আহিছোঁ আজি, ফাৰ্ষ্ট টাইম আহি মই মানে বহুত ভাল লাগিছে দোকানখন। মানে 50 rupees পৰা গিফ্ট 50 পৰা ষ্টাৰ্ট আছে ন? গতিকে 50 পৰা ষ্টাৰ্টিং আপোনালোকৰ গিফ্ট। বাকী আপোনাক যিমান লাগে সিমান অ'কে, হৈ যাব। ইমানতে আজিলৈ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। চাই থাকক R.J. কাকতি। বাই বাই।